শব্দকেইটা নীলিমাৰ বৰ প্ৰিয়। সাগৰৰ মুখত শুনা এই শব্দকেইটা যে তাইৰ আৱেগ হৈ পৰিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ তৃতীয় খণ্ডটি। বলক তেন্তে দেৰি নকৰি তৃতীয় খণ্ডটি শুনো। এই যে হঠাৎ কোনোবাই কাৰোবাৰ জীৱনত গভীৰভাৱে ৰেখাপাত কৰে, কেতিয়াও পাহৰিব নোৱাৰা আৰু কেতিয়াও আঁতৰি থাকিব নোৱাৰা দিনবোৰে লাহে লাহে প্ৰেমৰ সম্পৰ্কটি অধিক মজবুত কৰি তোলে। সাগৰ আৰু নীলিমা হৈ পৰিল ইজনে সিজনৰ বাবে সাহস। প্ৰেমৰ আচল সংজ্ঞা নীলিমাই সাগৰৰ পৰাই শিকিলে। প্ৰাণ ভৰি ভাল পায় নীলিমাই সাগৰক। এপলকৰ বাবেও নীলিমাই সাগৰক পাহৰিব নোখোজে। এতিয়া যে নীলিমাৰ বাবে সাগৰেই সকলো, সাগৰৰ বাবেও নীলিমাই সকলো। সেয়ে হয়তো সাগৰে তাইক প্ৰায়ে কয়, তোমাৰ উশাহতেই মোৰ উশাহ। এই শব্দকেইটা নীলিমাৰ বৰ প্ৰিয়। সাগৰৰ মুখত শুনা এই শব্দকেইটা যে তাইৰ আৱেগ হৈ পৰিছে। প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই পৰা সাগৰ আৰু নীলিমাৰ প্ৰেম আগবাঢ়িল মৰম, স্নেহ, বিশ্বাস, বুজাবুজি ইত্যাদিৰ মাজেৰে। সময়বোৰ বৰ সোনকালে পাৰ হৈ গৈছে। ফেচবুকৰ সেই অচিনাকি ল'ৰাজন এতিয়া নীলিমাৰ বাবে সকলো হৈ পৰিল। কাহানিও অনুভৱ নহয় সাগৰ আৰু নীলিমাৰ চিনাকি যে ফেচবুকতহে আছিল। দিন বাগৰাৰ লগে লগে নীলিমাৰো পঢ়া আগুৱাই গৈ থাকিল। সাগৰক ভাল পোৱাৰ লগতে তাই নিজৰ পঢ়াও নিয়াৰিকৈ চলাই নিছে। শেষত সেই দিনটো আহিল যিটো দিনৰ বাবে তাই অপেক্ষা কৰি আছিল। দুদিন পিছত তাই চৰকাৰী স্কুটি আনিবলৈ শিৱসাগৰলৈ যাব। লগ পোৱাৰ হাবি আশে সিহঁতৰ মনবোৰ উৎফুল্লিত হৈ উঠিল। যিহেতু নীলিমাৰ ঘৰ ডিব্ৰুগড়ত আৰু সাগৰৰ শিৱসাগৰ, সেয়ে আজিলৈকে সাগৰ আৰু নীলিমাই লগ পোৱা নাই এবাৰো। আপোনালোকে শুনি আছে সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ তৃতীয় খণ্ডটি। আপোনালোকে যদি পৰৱৰ্তী খণ্ডসমূহ এনেদৰে শুনি থাকিব বিচাৰে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বলক তেন্তে পিছৰখিনি শুনো। দুদিন পিছত নীলিমা শিৱসাগৰলৈ গ'ল, কিন্তু তাই সাগৰক লগ নাপালে। তাইৰ মনটো সেমেকি উঠিল। ভালপোৱাজনক ওচৰৰ পৰা পোৱাৰ হেঁপাহে তাইক যিমান আনন্দিত কৰিছিল, নিমিষতে সকলো নোহোৱা হ'ল সাগৰৰ এটা ফোন পাই। বুকুখন ধপধপাব ধৰিলে তাইৰ। সাগৰৰ তাইৰ ওচৰলৈ আহিবলৈ মন আছিল যদিও কামৰ বাবে আহিব নোৱাৰিলে। সেইবাৰ তেনেকৈ লগ নোপোৱাকৈ উভতি আহিল নীলিমা। ঘৰলৈ উভতি আহি অভিমানতে সাগৰৰ লগত ভালকৈ কথা নাপাতিলে নীলিমাই। এবছৰ হ'বলৈ হ'ল, অথচ আজিলৈকে সাগৰক ওচৰৰ পৰা দেখা নাই নীলিমাই। লগ পাবলৈ কিমান যে প্ৰতীক্ষাত আছে নীলিমা আৰু সাগৰ। দুয়ো লগ পাব, চকুৱে চকুৱে চাব, দুহাত খামুচি ধৰিব, কিমান যে কথা পাতিব। মনতে সান্তনা দিলে দুয়োকে। এদিন হঠাৎ লগ পোৱাৰ আশাৰে দুয়ো বাট চাই ৰ'ল সেই দিনটোলৈ। এয়াই আছিল সাগৰ আৰু নীলিমাৰ প্ৰেম কাহিনী তোমাৰ উশাহতে মোৰ উশাহ নামৰ কাহিনীটিৰ তৃতীয় খণ্ডটি। সাগৰ আৰু নীলিমাই ক'ত কেনেকৈ লগ পাইছিল সেইসমূহ মই পৰৱৰ্তী খণ্ডসমূহৰ জৰিয়তে লৈ আহিম। গতিকে এতিয়াই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তোমাৰ উশাহতে যে মই বিলীন হওঁ, তুমি জানানে নাজানা।